চোৱাচোন চোৱাচোন ভগৱান অগণিত দানৱে আমাৰ এই আশ্ৰম কৰিছে আপুনি অসুৰ দানৱবোৰে আমাৰ এই আশ্ৰমৰ ভিতৰত কৰিলে কেনেকুৱা অভিভাৱনা তাৰ কাৰণে তুমি চিন্তা নকৰিবা ভগৱান যদি আমাৰ সহায় কৰে আৰু তোমাৰ দৰে সখী যদি আমাৰ এই আশ্ৰম উদ্যানতে কৰি বিচৰণ দেখিব আমাৰ আশ্ৰম বিদ্যালয়ৰ যে অবদান কমাব পাৰিব জানিব বলা আমি আর বেশি দেরি নকৰো সৰুবৰৰ পৰা আনিবই জল বলা সখী बोले जाओ মহান গুরুর বংশজ হয় গরিষ্ঠ হস্তিনা পাপন বারকসুন আসারে কুফলে মোর যত প্রভাবন করে নাকি কোনোবাই একটু হসরত আপনার অনুগ্রহ সমগ্র হস্তিনাবাদে শান্তিয়ে পালন করেছে নাই হুয়া বাজার বাজার ও পালন করতে
তোর আৰু প্ৰেচিডেণ্ট নাই তই যি অন্যায় কৰি মোৰ পৰা প্ৰধান সেনাপতিৰ সেই দিন ধৰি মোৰ অন্তৰত প্ৰতিহিংসাৰ তাক কোনেও নিৰ্বাণ কৰিবৰ সাধ্য নাই। পৰীক্ষা দুষ্মন্ত তোক মই চলে বলে কিংবা বুদ্ধি কৌশলে হত্যা কৰিম। তাৰ পিছত এই ৰাজ্যৰ একাশক্তি ৰাজাহান নাই। যাওঁ মই নিজ কৰ্তব্যত ইমান কষ্টৰে অৰণ্যৰ পৰা খেদি আনিছো এই দিব আৰু এতিয়া তোমালোকৰ এনে বাধা মন্ত্ৰীগণ আঁতৰ পৰা মোৰ এই পথৰ বন্ধ শান্ত হওক কি বিৰমৰ আশ্ৰমৰ বিষয়টো অতি মনোহৰ দিনে ৰাতিয়ে চলি ফুৰে আশ্ৰম উদ্যানত সেই বিৰমৰ প্ৰাণ শিক্ষা মাগিছো মই এই দিগৰ মই বাৰু বালিকা
তোমাৰ অনুৰোধ মই কৰিছো ৰক্ষা প্ৰাণ দান দিছো মই দেৰি বিগত ধন্যবাদ নিৰৱৰ পাছে নিৰৱৰ জানিব পাৰিনে আপোনাৰ স্বাস্থ্য পৰিচয় পৰিচয় শুনা তেন্তে মোৰ পৰিচয় হস্তিনাৰ অধীশ্বৰ মই নাম মোৰ দুষ্মন্ত স্তম্ভিত হৈ যি জগতে কৰিছে গুণগান এয়া মাথো আপোনাৰ অহংকাৰ হেৰুৱাইছে আপুনি মান মৰ্যাদা কি বিক্ৰম কি সৌন্দৰ্য সকলোতে বাস কৰা আপুনি সামান্য এয়া আপোনাৰ মিথ্যা বচন কৰা বিলু নালাগে এই ঘুৰন্দ এক মনুষ্যৰ তলত মৰতৰ এক শক্তিৰ দুষ্মন্ত অধিকে বিক্ৰম অধিকে কলা সখা দুষ্মন্ত মোতকৈ বিৰক্ৰম আৰু কি সৌন্দৰ্য কৰা নহলেনো কোন যুক্তিৰ মতে অপেশ্বৰী মেনকাৰ কন্যা শকুন্তলাই আপোনাৰ থকা দুষ্মন্ত স্বামী ৰূপে মনত কৰিছে গ্ৰহণ কোনো যুক্তিৰ মতে মনুষ্যৰ সন্তান দুষ্মন্তই অপেশ্বৰী মেনকাৰ কন্যা শকুন্তলাক জনাইছে প্ৰথম সম্ভাষণ সত্যক কহিব নোৱাৰি এতিয়া কৰিছে ক্ৰোধ নোৱাৰে দেৱৰাজ নোৱাৰে বন্ধ কৰিবই চন্দ্ৰ সত্যতেই মই কৰি যাম লিপ্ত হৈ চন্দ্ৰই মোক কৰা আজি মই
আপোনাৰ ৰাখিকত কোনেও কৰা নাই বিদ্যুৎ কাতৰণ আৰু আপোনাৰ ৰাখিকত সকল পদাই দেখিছে বিষ্ণু পূজা দৈত্যপতি এই বীৰেন্দ্ৰ কোনেও কয়নে কপনে দেখিছো যে চৰকাৰ আক্ৰমণ ওলাই চালে মহৎ ধ্বংস কৰিছে সংগ্ৰাম মহামন্ত্রধারী কেনেকৈ আমি সংজয় ভুল বুজিছে আপুনি মোক এই দায়িত্বৰ ৰক্তবোৰ আছে শৰীৰত বৈ চলি আছে আমি পিতা অধম পুত্ৰৰ ইচ্ছা কৰিব উঠে মোৰ পুত্ৰ মহারাজ এফালে বিশাল সাম্রাজ্য হাতীৰ হাতত গদাই আৰু অন্যফালে আপুনি শকুন্তলাৰ লগত হৈছে প্ৰেমত মগন মন্ত্ৰীগণ মহাৰাজ আপুনি এই মুহূৰ্তত এই স্থানত মহাৰাজ মন্ত্ৰীগণ আপুনি ৰাজকৰ্তব্য হৈছে পাহৰি এদিন দুদিন কৰি কেইবাদিনো কটালো আমি ঋষি আশ্ৰম সেইহেতু আহিলো মহাৰাজ মই আপোনাৰ তাতে কৰ্তব্যৰ জ্ঞান মোক নিদিব মন্ত্ৰীগণ অধীশ্বৰ মই বিশাল সাম্ৰাজ্যত যাম নিজ কৰ্তব্য ভালদৰে শুনক মন্ত্ৰীগণ ৰাজমন্ত্ৰীগণে কৰিছো ক্ষমা তৃতীয়বাৰ জয় কৰে নে ভুল মহাৰাজ বিকম পৰিণাম ভুগিব আপুনি মহাৰাজ আৰু এই ভুল নকৰো নাই মই এতিয়া আহিলো মহাৰাজ Baby, 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 baby,
গুৰুদেৱৰ তোমাৰ প্ৰতি আছে অপাৰ স্নেহ। গুৰুদেৱৰ বিৰোধিতা কৰি তেওঁৰ মনত আঘাত নিদিবা শকুন্তলা। শকুন্তলা পত্নী ৰূপে তুমি এই বচন দিয়া।
হরি ওম তৎসৎ হরি ওম তৎসৎ হরি ওম তৎসৎ আই শকুন্তলা আই শকুন্তলা দুর্বাহাকে দুয়ার দলে রাখি ভাবি সতই হেমারি নিশিনী নই এই দুর্বাহাক দুর্বাহাকে কর অপমান পাবি আছি তাই উচিত পুরস্কার যে জল স্মৃতিত তই হৈ সমান সেই জলে তোক পাহৰিব চিৰদিনৰ বাবে দিছো তোক মহা অভিশাপ কি কৰিলে গুৰুদেৱী? লক্ষ্মীবোৰ আছিল স্বামীৰ ঘৰত। নকৰিলে আপোনাৰ মা আজি। হে গুৰুদেৱী, আপোনাৰ মই স্বামীৰ ঘৰত কি? সখী কাপ পূজন কৰক গুৰুদেৱী। সখী কাপ পূজন কৰক। মহা অভিশাপ। এই কুভক্ষণতে মই মোৰ কন্যাক প্ৰাণী দিবলৈ হাই হাই ভগৱান কেনেকৈ প্ৰথম মই মৰমৰ সৰুৰে পৰাই চুলি দাড়ি কৰিব ডাঙৰ আজি আজি মই তাইক জানি দিবলৈ বিচাৰি দিব লাগিব। হাই হাই কি Oh
নিৰাময় কৰিব যাওঁ মই এতিয়া আশ্ৰমৰ দিশে
স্বামী বুলি মোক নকৰিবা সম্পূৰ্ণ কোনটো বিচাৰ নহয় কিবা হেতু প্ৰৱেশিলা মোৰ ৰাজ্যত এই আপুনি কি কৈছে মই একো বুজিব পৰা নাই মোৰ যদি কিবা খবৰ আহিছে সেনেকৈ কলেজে যে আপোনাৰ মাৰ্জনা কৰক স্বামী বাৰে বাৰে স্বামী বুলি নকৰিবি সম্পূৰ্ণ কোন তই মিথ্যা মানিলি কি উদ্দেশ্যেৰে আহিছ মোৰ কাষলৈ মিথ্যা বাণী মই নহয় বিবাহৰ চিন আছে মোৰ এই গৰ্ভত নাই নাই মোৰ বাপ কাৰ পাপৰ বোজা নিশ্চয় মোৰ হাতত আৰু অপমানৰ কলংক দিব আপোনাৰ বেছি কিয় পাহৰি গৈছে সেই বিহুৱে নষ্টাৰ এই নাৰী ঠাইখনত লভিছিলোঁ আমি মহাৰাজ মনত মোৰ চলিছে ভীষণ গন্ধ হৃদয়ৰ এটা কোনে কয় গতিকে আপোন মোৰেই নাৰী কিন্তু মুহূৰ্ততে বিবেকে কয় সাৱধান দুষ্মন্ত নহয় নহয় এয়া স্বভাৱগত কথা নাই কেনেকৈ মন্ত্ৰীবৰ কেনেকৈ নিচাতেন কৰি গ'ল মই বাপৰ দুৱাৰ ৰবা ৰবা ৰজাময় দুষ্মন্ত কৰিব লাগিব সুবিচাৰ কৰিম মই সুবিচাৰ আৰু শকুন্তলা আছে নে কিবা প্ৰমাণ আছে যদি কিবা প্ৰমাণ দেখুওৱা মোক স্বীকাৰ কৰিম তোমাক মোৰ পত্নী স্বৰূপে আছে আছে প্ৰমাণ আপোনাৰ মোৰে বিবাহৰ আছে চিন
Oh
Oh